সরকারে ইমান নিলে কি কৰি আছে এইবিলাক নচলিব হেমন্তত দমবলে নচলিব জন দমনত দমবলে নচলায় নলবাৰী সিহঁতৰ নিজৰ চৰকাৰ তাকে দেহত গ'লে প্ৰতিবাদ কৰিছে কিন্তু আমি এটা শান্তিপূৰ্ণ প্ৰতিবাদ কৰিব আপোনালোকক কি কাৰণ নিদিয়ে পোৱা নাই আমি গণ্ডগোল কৰিব অহা নাই এটা শান্তিপূৰ্ণ কৰিব আহিছোঁ গতিকে আমি যদি শান্তিপূৰ্ণ নকৰি অশান্তি কৰি তেতিয়া আপোনালোকক বাধা দিব লগা খালি নিজৰ চৰকাৰখন কাৰণে দেহত গ'লে পাৰে হেমন্তৰ এইটো মহাভাৱে হৈছে দেহত মুখ্যমন্ত্ৰী নহয় গণতন্ত্ৰটো নাইকিয়া কৰিছে হেমন্তৰ খালি গৰু জোৰ এটা কৰিছে নলবাৰীত এই জয়ন্ত মল্ল এটা গৰু জোৰ কৰিব পাৰে আমি সত্য মানুহবিলাক কি কৰিব নোৱাৰে দিয়াইটো বিচাৰা নাই নেকি জুবিন গাৰ্গক গতিকে এইবিলাক নচলিব হেমন্তত দমবলে নচলিব জয়ন্ত মল্লত দমবলে নচলিব ধ্বংস হ'ব জুবিনদাৰ ক্ষেত্ৰত অসমৰ মুখ্য নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ ভাল খবৰ ডিচেম্বৰ মাহত অতি সোনকালে ফাঁচি দিব চেমকানু সিদ্ধাৰ্থ শৰ্মাক ঘোষণা কৰিলে মামাই ডিচেম্বৰৰ 8 তাৰিখে কাৰাগাৰৰ পৰা আদালতলৈ অনা হ'ব আৰু চেমকানু সিদ্ধাৰ্থ শৰ্মাক কেনেকৈ হত্যা কৰিছিল সঁচাই হত্যা কৰিছিল নেকি এই হত্যাৰ শব্দটো চেমকানুৰ মুখৰ পৰা আৰু সিদ্ধাৰ্থৰ মুখৰ পৰা উলিয়াই দিব লাগিব সেইটো কথা ঘোষণা কৰিলে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঠিক আছে আপোনালোকে নিউজত চাই যাব পোনপ্ৰথমে মোৰ চেনেল স্বাগতম জনালোঁ আৰু ৰাইজৰ আগত ফাঁচি দিব নে ৰাজহাৱালৈ নি এই হত্যাকাৰীবিলাকক শাস্তি দিব লাগে আপোনালোকে এতিয়া কমেণ্ট কৰা কি শাস্তি পাবলৈ লাগে হত্যাকাৰীবিলাকে কোৱাচোন আপোনালোকে কি শাস্তি পাবলৈ লাগে এনেকৈ জেলৰ ভিতৰত থৈ দিলে নহ'ব জেলৰ ভিতৰত নিয়াই নহয় এটা শাস্তি দিবলৈ লাগিব যদি জুবিনদাৰ আমাৰ হিয়াৰ আমঠুৰ জুবিনদাৰ যদি ন্যায় নাপাওঁ আৰু আমাৰ নিচিনা সামান্য মানুহ কেতিয়া ন্যায় পাম চাগে কেতিয়াও নাপাব যদি ইমান ডাঙৰ শিল্পীয়ে যদি ন্যায় নাপায় আমাৰ নিচিনা সামান্য মানুহে কেতিয়াবা ন্যায় পাব নেকি এইটো ন্যায় বুলি শব্দটো এৰি দিয়ক যদি জুবিনদাৰ যদি ন্যায় নাপায় এৰি দিব আৰু বহুত মানুহে কৈ আছে যদি অসমৰ চৰকাৰে যদি এইটো কাম কৰিব নোৱাৰে ৰাইজৰ হাতত এৰি দিয়ক ৰাইজে ন্যায় দিব ৰাইজে শাস্তি দিব এইবিলাক বহুত মানুহে চিঞৰি আছে এতিয়ালৈকে ন্যায় দিব পৰা নাই কিয় অসমৰ মুখ্যমন্ত্ৰীয়ে এইবিলাক বহুত চিঞৰি আছে মই কোৱা কথা নহয় সকলো ৰাইজৰ ৰজা সকলোৱে চিঞৰি আছে বা কোনোবা এজন ডাঙৰ শিল্পীয়ে লিখি আছে যে এনেকুৱা ন্যায় লাগিব বা গৰিমা বৌ অতি সোনকালে ন্যায় লাগিব লিখি আছে সেইবিলাক দেখি পাইছেনে আপোনালোকে চাব এতিয়া কি কৈছে নিউজত চাই লোৱা তাৰপিছত আপোনালোকে কমেণ্ট কৰি জনাব যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰি দিব চাই লোৱা এতিয়া আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে ক'ত লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে ক'ত লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে
কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আজি এনেকুৱা লাগিছে যেন জুবিন অনুৰাগী বিলাক শুই গল এতিয়া আজি নাই জুবিন অনুৰাগী নোহোৱা হৈ গল এতিয়া হঠাৎ নোহোৱা হৈ গল বেলেগ বেলেগ বিষয়বিলাক আহিলে জুবিন অনুৰাগী সকলক আমি আকৌ ক'ব বিচাৰিছো জুবিন ফেন ক্লাবক আমি ক'ব বিচাৰিছো চৰকাৰে যিয়ে নকৰক কিয় যোনে যিয়ে নকৰক কিয় যিয়ে পৰিৱেশ নাহক কিয় জুবিনৰ ন্যায়ৰ কাৰণে আমি সদায় লাগি থাকিব লাগিব আমি সদায় আগুৱাই লাগিব যিসকল মানুহে ফেচবুকত এক্টিভ হৈ আছে ছচিয়েল মিডিয়াত এক্টিভ হৈ আছে আমি তেখেতসকলক অনুৰোধ কৰিছো যে এইটো এটা সোণালী সুযোগ ইয়াৰ পিছত আয়োগত অহাটো এটা সোণালী সুযোগ আমি আহিব লাগে সকলো আহক যাৰ হাতত যি তথ্য আছে ফেচবুক লাইভত আপোনালোকে যি কৈ আছে ফেচবুকত যি লিখি আছে সেইখিনি হলেও আহি পেলাই জমা দিয়ক জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ফেশ্বন শ্ব' চলি আছিলে বিভিন্ন মিটিং কাৰ্যসূচী চলি আছিলে এইবিলাক প্ৰমাণ শ্যামকানু মহন্তই বা বাকী বিলাকে ইনষ্টাগ্ৰামত দিছে ছচিয়েল মিডিয়াত দিছে সেই কথাটো আমি কলো শ্যামকানু মহন্তৰ পত্নী যিহেতু ট্ৰেণ্ড MMS তেওঁ নিজেও এজন ডাইৰেক্টৰ তেওঁ সোধপোছ কৰিছে কিন্তু তেখেতক এৰেষ্ট কৰা নাই ছিংগাপুৰত তেখেত নিজে আছিলে কিয় এৰেষ্ট কৰা নাই এই কথাটো আমি কলো ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ সন্দীপন গাৰ্গ তাতে আছিলে জুবিনৰ ঘটনাটো হোৱাৰ পিছত তেওঁ আচলতে পুলিচ হিচাপে মোবাইল বিলাক জব্দ কৰিব লাগিছিল গোটেই যাৱতীয় কামখিনি কৰিব লাগে সেইখিনি নকৰিলে সেই কথাটো কৈছো 18 জন ইয়াতছত 18 জন আছিল জুবিন গাৰ্গৰ লগত 18 জনৰ অকল 4 জনকহে এৰেষ্ট কৰিছে বাকী কেইজনক কিয় এৰেষ্ট কৰা নাই সেই কথাটো আমি কৈছো শ্যামকানু মহন্তৰ ঘৰটো সিল কৰিছিলে আমি যে সিল কৰা বুলি কৈছে সিল কৰাৰ পিছতো কেনেকে অনিতা ডেকা তেখেতৰ পত্নী ঘৰত থাকিব পালে এই কথাটো আমি কৈছো দ্বিতীয় অনুজ বৰুৱা যিজন PR মেনেজাৰ অনুজ বৰুৱাক এতিয়ালৈ কিয় মাতা নাই এই কথাটো কোৱা হৈছে তাৰপিছত আপোনাৰ তাৰে এছ'চিয়েশ্যনৰ এজন আছে আপোনাৰ অভিমন্যু তালুকদাৰ হ'ল স্মাইল এছিয়াৰ লগত জড়িত CEO স্মাইল এছিয়া বুলি কোৱাৰ লগে লগে আমি পাপনৰ কথা আহিব স্মাইল এছিয়াৰ ব্ৰেণ্ড এম্বেচেডৰ পাপন এজন আছে আপোনাৰ এই ক্ৰিকেট IPLৰ এজন বৰঠাকুৰ বুলি আছে চ' ডাঙৰ ডাঙৰ মানুহ আছে চ' সেইকাৰণে অভিমন্যু তালুকদাৰক এৰেষ্ট কৰা হোৱা নাই নেকি এই কথাটো কোৱা হৈছে গৰিমা গাৰ্গৰ ভিছাখন কিয়ৰ কাৰণে কেঞ্চেল হ'ব লগা হ'ল এপ্লাই হৈছিল নে নাই কি কাৰণত কি কথা ক্ৰাইটেৰিয়া লৈ পেলাই ভিছা লৈ গৈছিল এই কথাখিনি কোৱা হৈছে দিল্লীৰ এইমছত কিয় অটপচি কৰা নহল গুৱাহাটীত আহি পেলাই পষ্টমৰ্টেম কৰিলে কিন্তু বডিটোতো অলৰেডি ডেমেজ হৈ গৈছে সেই কথাটো কোৱা হৈছে তাতকৈ ডাঙৰ কথাটো হ'ল যে SIT-য়ে এটা অদ্ভুত কাম এটা কৰিছে বিশিষ্ট নাগৰিকৰ নামত এজন ইউটিউবাৰ দুজন ডক্তৰ এজন এক্টৰ এনেকে কেইজনমান মানুহক মাতিছিলে কিয় মাতিব লগা হ'ল তেওঁলোকক কি কাৰণ আছে SIT কিয় মাতিব লাগে সেইটো কথা কোৱা হৈছে SIT সোধপোছ কৰিব লাগে আয়োগে সোধপোছ কৰিব লাগে এই কথাটো কোৱা হৈছে আমাৰ যে কিয় বিভ্ৰান্তি কৰা হৈছে
আপোনাৰ SITৰ পৰা এখন কাগজ যিখন মানে শপতনামা জমা দিয়ে সেই শপতনামাখন লিক হৈছে সেই কথাটো কোৱা হৈছে একচামে আজি ইউটিউব মানে ফেচবুকত জুবিন গাৰ্গৰ মেণ্টেল হেল্থৰ কথা কৈছে এটা বেলেগ ফালে লৈ যোৱা হৈছে যিটো এটা ক্ৰাইম হয় এজন মানুহ ডিপ্ৰেশ্যনত যাব পাৰে একো ডাঙৰ কথা নহয় এনজাইটি আহিব পাৰে আজিকালি সকলো ল'ৰা ছোৱালীৰে সকলো মানুহৰে ডিপ্ৰেশ্যন এনজাইটি থাকে বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ঘৰে ঘৰে বহুত ল'ৰা ছোৱালীৰ ডিপ্ৰেশ্যন হৈছে এনজাইটি হৈছে সেই বুলি কি তেওঁ পাগল নেকি তেওঁৰ মেণ্টেল প্ৰব্লেম আছে নেকি এই কথাটো এজনে ফেচবুকত লিখিলে সেই কথাটো আমি কৈছো যে একো ডাঙৰ কথা নহয় ডিপ্ৰেশ্যনত যোৱাটো যে গোটেই বিষয়টো বেলেগ ফালে লৈ যোৱা হৈছে এই গোটেইখিনি কথা আমি ইয়াতে কৈছো আয়োগক কৈছো CBI এনকুৱাৰী এটাৰ কাৰণে আমি কৈছো যাতে আয়োগে যাতে লিখে CBI এনকুৱাৰী হ'ব লাগে ৰিকমেণ্ডেশ্যন দিয়ে এই গোটেইখিনি কথা আমি কৈছো আৰু বহুত কথা কৈছো আমি যিখিনি কথা এতিয়া আমি ৰাজহুৱা কৰিব নোৱাৰো কিন্তু ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছো আৰু ইয়াতছৰ যিবিলাক SOS ছিগনেল সেই ছিগনেল বিলাক ভেৰিফাই কৰিছে নে নাই ছিংগাপুৰত ড্ৰাইভাৰজনে কি কৰিছে ইনভেষ্টিগেশ্যন অফিচাৰজন SIT ইনভেষ্টিগেশ্যন অফিচাৰজন কিয় যোৱা নাই ছিংগাপুৰ কিয় যোৱা নাই এই গোটেইখিনি কথা মোবাইলটোৰ কথা আছে সিদ্ধাৰ্থৰ কথা কৈছো কেনেকে পইচাৰ খেলি মেলি কৰিছে এই গোটেইখিনি কথা আমি আয়োগক কৈছো আমাৰ বিশ্বাস আয়োগে এই গোটেইখিনি কথা দিব আৰু যিদিনাখন আমাক আয়োগে মাতে আমি আকৌ প্ৰমাণ দিবলৈ আহিম এতিয়া আমি অসমবাসী ৰাইজক কৈছো আচ্ছা আপোনালোকে নিউজটো সম্পূৰ্ণকৈ যদি দেখিছা গম পালা আমাৰ মামাই কি কথা ক'লে আৰু বাৰে বাৰে জুবিন দাক অলপ শান্তি থাকিবলৈ দিয়া এইবিলাক কৈ আছে আৰু কিবা এটা নিচা বস্তুৰে মানে শ্ৰদ্ধাঞ্জলি জনাই আছে কোনোবাই বেয়া পাইছোঁ দেই এইবিলাক কৰিব নালাগে জুবিন দাই খাইছিল কিবা এটা খালিও মানে এইবিলাক শ্ৰদ্ধাঞ্জলি জ্বলাব নালাগে বেয়া পায় বা আত্মাই শান্তি নাপাব দেই এইবিলাক কাম কৰিব নালাগে ঠিক আছে আমি অতি সোনকালে ন্যায় বিচাৰোঁ আৰু মামাই অতি সোনকালে দিব ঠিক আছে নেক্সট আপডেট লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট লিখি দিব জয় জুবিন দা